বিলেহানো কয় সান্তনাটো লৈ আহিছে বেপাৰী ভাই তোৰ তাৰপৰা আমি তেলটো থাকলো খাই যে দিব আমি তেলটো খাই আছোঁ কিনি কৰ কথা কি বাত্ৰা ভালকৈ নাপাওঁ চিনি অলপ সময় ৰৈ যা তোৰ ফুল এড্ৰেছটো কৈ যা এবাৰ পাৰে ফুল এড্ৰেছনো কেনেকৈ কয় বিদ্যা জাখলা পৰা পঢ়লোঁ বাগৰি বেপাৰ কৰি পেলাই পঢ়লোঁ ভাগৰি আজি আপোনালোকে ফুল এড্ৰেছৰ কাৰণে মোকো ধৰিলে আগ্ৰি আৰু কাকো নকৰোঁ হৈ ডিম পথতে হৈ এড্ৰেছো আছে হৈ আপোনালোকে অলপ সময় থাকিব লাগিব ৰৈ যা ভাই ৰৈ থাকিম দিয়া এই মিলি পেলাইনো কেনেকৈ কয় বোলে ভাই মই কম বুলি কোৱা নাই এতিয়া আল্লাহৰ হুকুম আহে বাপ ভাই দেখোন হাঁহে ময়ো নাপাওঁ বুজি কথা থাকে খুজি তই বেপাৰী ৰৈ যা আৰু দুই আষাৰ কৈ যা এবাৰ পাৰে তো কথা থাকলি কৈ দিন যে আহিল ৰাতি হৈ মূল লাগব ভয় গুণি এগত হৈ যেতিয়া হ'ব ৰাতি লাগব লাম ছাতি লৈ যাম কাক মাতি যাওঁতে হ'ব দাঁতি থাকিব লাগিলে ৰাতি মুৰ্গী দিব লাগিল কাটি ভৰি দিব লাগিল বাতি আৰু খাই দিয়ে থলতে শুই থাকিব লাগিল ৰাতি খেলে দিব হুৱা উঠবা লাগিল পুৱা পুবে উঠব চাকা দাউৰি থাক কাকা এতিয়া য'ত বতৰ বাহা তাকো ক'লে হাঁহ হাঁহিতে পৰবি ধৰ কপি উঠব ঘৰ হংকা দি তই ধৰ এতিয়া বৰকে থাকিলে হাঁহি লৰে নাকৰ পাহি চাটতে মানে চাহি হাঁহিতে ৰবা নৰি গালত দিলি হাত 3 দিনমান বৰ মজাকে নাখা আনে পাই ভাত তাৰে বাদ কৈছে কি বেপাৰী এফালে দেখোন তোৰ এড্ৰেছটো ৰৈ গেলা বোলে কৈ আছোঁ ৰ এড্ৰেছটো এনেধৰণে কওঁ সান্তনাটো লওঁ ৰাইজে বোলে হয় হয় দিব লাগে পৰিচয় পৰুৱা সোমাল গাৰাত বৰ্ষ মোৰ ভাড়াত মই নকৰোঁ বেপাৰ বাণিজ্য মোৰ ভাই অসম ৰাজ্য ঘূৰি আহিছোঁ গোপধাৰী জিলা মোৰ ভাই নলবাৰী মুখত এখন সোমালো গোৱা থানা ভাই মোৰ মুকাল সন্মুখত আছে বহু যাত্ৰী মৌজা মোৰ ভাই পূৰ্বৰ ক্ষেত্ৰী খাওঁ চানা মাছৰ মাথা গাঁও মোৰ ভাই লোহাৰ কাঠা ফানত বজিল চকাৰ আৰা চুপা ভাই মোৰ চৈকিয়া পাৰা ভাল বস্তু পৰে চকুত নাম মোৰ মহম্মদ মুকুট এনেধৰণে